दायनिगिरिखौ हमनानै पुलिसनो गथायदों रायजो राजाफ्रा। चिरां जिल्ला रुनिखाटा पुलिस थाना आरो सान्थिपुर पुलिस आउटपोस्टनि सिङाव थानाय देवस्रि महनपुर गामिनि रायजो राजाफ्रा लोब लोब ओंखारनानै देना मुर्मु मुंनि सासे सुबुंखौ बुथारनायजों सोमोन्दो थानाय हफना टुडु मुंनि सासे सुबुंखौ हमना लाबोनानै सान्थिपुर पुलिस आउटपोस्टआव गथायना होफैयो आरो बेजों लोब्बा थानाय माखासे दायनिगिरिफोरखौबो थाबैनो हमनानै फासिनि साजा होनांगौ होननानै पुलिसनिसिम गोख्रों दाबि दैखाङो। मख'नो गोनांदि बुथारजानाय देना मुर्मुनि अनजालि बिसि आरती मर्दिया गोलाव समनिफ्रायनो हफना टुडुजों सिरि सिरि मोजां मोनलायखोमानायनि जाहोनाव बे जाथाया सोमजिदों होनना रायजो राजाफ्रा खौरां बिजोंनि गेजेरजों बुंथियो। ओरैहाय बे जाथायखौ लानानै रुनिखाटा थानानि असि बफलुब कौर बिथाङा रायजो राजाफोरखौ लोगो हमो आरो जाथायनि सायाव गुवारै नायबिजिरनानै हमनानै लाबोनाय दायनिगिरि आरो बेजोंनो लोगोसे लोब्बा थानाय माखासे दायनिगिरिफोरखौबो थाबैनो हमनानै साजा होगोन होनना खौरां बिजोंनि गेजेरजों रायजो राजाफोरनो मोनथियो। देना मुर्मु आरो अपना देना मुर्मु मारी पिलाले अपना घुस खाए घुस पैसा देके बेलगर मारिबो अपना टुडु मिसेस आरो अपना टुडुर दुজন मिली किने देना मुर्मु हत्या करी पिलाई दिছে। সেইটো কাৰণে আজি শান্তিপুৰ আৰক্ষী ধৰ্ণা কৰিব লগা হল আৰু কালপিট লৈ আনা হল। এতিয়া হপনা টুডু হত্যাকাৰী হপনা টুডুক ফাঁচি দিব লাগিব আৰু আৰতীও ফাঁচি দিব লাগিব। আৰু ঘটনাটো 24 তাৰিখত ৰাতি ঘৰৰ পৰা মাতি অনা হল আৰু নদীত লৈ কিনে তাতে হত্যা কৰা বালিৰ তলত পতাই দিছে। আৰু যোৱাকালি ৰাতি পৰহি ৰাতি মানে উদ্ধাৰ হল কিবাটো উদ্ধাৰ কৰা আনিছে আৰু মৰা মানুহটো জনে দোষ কৰিলে এইটো মানে এক নম্বৰ ফাঁচি দিব লাগিব। আৰতী মুৰ্মু আৰতী মাৰ্ডি আৰু হপনা টুডু দুজনে ফাঁচি দিব লাগিব, এক নম্বৰ ফাঁচি দিব লাগিব আৰু দেনা মুৰ্মু ন্যায় পাব লাগিব। দুজনে মানে এই দুজনে প্লানিং কৰি মাৰিছে আৰু মানে হপনা টুডু নিজৰ মাইকী আছে তথাপি আৰতী মাৰ্ডিক ৰাখিব খুজিছিল আৰু আৰতী মাৰ্ডিও বিয়া হোৱা ছোৱালী আৰু হপনা টুডু বিয়া হোৱা মানে মতা আৰু দুজনে মিলি কিনে আৰু নিজে বিয়া হোৱা বিচাৰি কিনি সেইটো কাৰণে মানে দেনা মুৰ্মু হত্যা কৰিলে আৰু এই দুজনে মানে ফাঁচি দিব লাগিব। আমাৰ প্ৰশাসন মানে দায়িত্বটো লোৱা নাছিল। সেইকাৰণে আমি ৰাইজই মিলি কিনি যিজনে হত্যাকাৰী ধৰা অনা হল আৰু এতিয়া আৰক্ষীক জিম্মা দিয়া হল। এতিয়া আৰক্ষীৰ পৰা মানে আৰক্ষী তদন্ত ল'ব আৰু যাতে তদন্তৰ মানে যিখিনি কালপিত যিমান আছিল সিহঁতে ওলাই দিব আৰু ওলাই ল'ব মানে আৰু সিহঁতে কালপিতবিলাক ফাঁচি আৰু শাস্তি পাব। লভ এফেয়াৰৰ বাবে হত্যাৰ এটা অভিযোগ আছে, যিটো অভিযোগৰ আমি ইতিমধ্যে কেছ ৰুজু কৰিছোঁ আৰু ইতিমধ্যে 3জন লোক আমাৰ যি দেউচি গাঁৱৰ ৰাইজৰ সহায়ত আমি 3জন মানুহক কৰায়ত্ব কৰিবলৈ কৈছোঁ। বাকী আৰু যিমানকেইজন মানুহ আছে খুব সোনকালে আমি কৰায়ত্ব কৰি যাতে বেছি শাস্তি পায় আমি তাৰ বাবে সদায় চেষ্টা কৰিম। এইটো লভ এফেয়াৰ হৈছিলে বুলি গোটেই গাঁৱৰ ৰাইজে বা যিমানখিনি আমাৰ এতিয়ালৈকে তথ্য প্ৰমাণ পোৱা গৈছে এইটো লভ এফেয়াৰ হৈছিলে বুলি হৈছিলে আৰু যাৰ ক্ষেত্ৰত মানে
যিজন মহিলা আছিলে তেওঁৰ হাজবেণ্ডক অলপ দূৰলৈ মাতি নি তেওঁক হত্যা কৰাৰ এটা হেৰি আছে। আপোনালোকৰ পৰা কি বিচাৰে ৰাইজক? ৰাইজেতো বিচাৰে যোন মানে দোষী তেওঁলোকে খুব সোনকালে শাস্তি পোৱাটো তেওঁলোকে বিচাৰে, আৰু যোন এতিয়ালৈকে কৰায়ত্ব হোৱা তেওঁলোকক কৰায়ত্ব কৰাটো তেওঁলোকৰ দাবী। আৰু এইখিনি আমাৰ যিখিনি এইখিনি আমাৰ ডিউটিয়ে, গতিকে আমাৰ ডিউটিখিনি আমি খুব সোনকালে আমি কৰিম। ঘটনাটো এতিয়ালৈ 10 দিনমান হৈছিলে ন? কমচে কম আপোনাৰ এসপ্তাহ বেছি হৈ গৈছিলে, আপোনাৰ মিচিং হৈছিলে, কিন্তু ঘৰৰ মানুহে বিচাৰি আছিলে যদি পোৱা নাছিলে। কিন্তু অৱশেষত পৰহি দিনাখন তেওঁৰ ডেড বডিটো পোৱা গৈছে আইনদী তাতে। আৰু বাকী আমাৰ PM এক্সিকিউটিভৰ পৰা কৰি যিখিনি আমাৰ কৰণীয় আমি সেইখিনি গোটেইখিনি কাম কৰি আছোঁ। বাকী তেওঁৰ যিখিনি হয় আপোনাৰ PM পৰা এইখিনি কৰি আছিলে, তথাপি চাওঁ আচলতে কি হৈছিলে প্ৰকৃত এইখিনি আমি জানি বুজি ল'ব লাগিব। ঠিক আছে। আজি ধৰ্ণা প্ৰচেছটো হ'ল আমাৰ আৰতী মাৰ্ডি আৰু ডেনা মুৰ্মু আৰু এই সপনা টুডু। এতিয়া ধৰ 4-5 মাহ আগৰ পৰা সিহঁতে কিলেংকিৰি লগাই আছিল। সপনা টুডু আৰু ডেনা মুৰ্মুৰ বুঢ়ীটো ক'ত হোটেলত থৈ পেলাই ৰাখিছে। পিছত আহি পেলাই আমি ধৰিছিলোঁ। তেতিয়া গাঁৱৰ ৰাইজে ধৰি পেলাই আমি মীমাংসা কৰি বুলি মাতিছিলোঁ, তেতিয়া অহা নাই। পিছত আকৌ এই আৰতী মাৰ্ডি পলাইখিনি আপোনাৰ লগত পলাইখিনি ক'তবা লুকাই থৈছে। এতিয়া আমাৰ কোৰ্টত অহা 11 তাৰিখত ফেচলা হ'বলৈ হৈ আছিল। এতিয়া আজি যোৱা 24 তাৰিখত সন্ধিয়াত এটা চম টুডু নামৰ একজন ল'ৰা এই ফোনত মাতিছে, মানে এই কেটলা পুহু ফাঁচি লগাবৰ কাৰণে আইনদী ফালে মাতিছে, আৰু এই মাটিৰ ফালে তাৰ পৰা এই ঘূৰি অহা নাই। পিছত আমি 1 তাৰিখত গম পালোঁ যে এজন মাছ মাৰিব গৈছিল আপী মানুহ, এই দেখি পেলাই আমাক খবৰ দিছে। পিছত আমি 9টা বজাত তাত গৈ পালোঁ, চাইছোঁ যে মানুহটো সেইটোৱেই হয়, মানে বালিত পুতি থোৱা আছিল। পিছত আমাৰ ক'ব লাগেতো সেইটোৱেই, যাতে এই চম টুডু যাতেজন অতি সোনকালে পুলিচৰ হাতত ধৰি আনিব লাগে, আৰু তাৰ জৰিয়তে কাই তাত ইনভলভ আছে এইবিলাক মানুহ যাতে উচিত সাজা পাব লাগে। ধৰ্ণা কৰিব লগা হৈছে এইটোৰ কাৰণে যে 1 তাৰিখ 9:30 বজাত আমি পুলিচত জনাইছোঁ। এতে পুলিচ গৈ পেলাই ইনকুৱাৰী কৰিছে। আমি তাৰ পৰা ডেড বডিটো মানে সেই প্ৰশাসন যাই পেলাই ডেড বডিটো আমি 1টা বজাত সমজাই দিছোঁ ৰাতি। পিছত আমি 2 তাৰিখত 9টা বজাত আমি এজাহাৰটো দিছোঁ। 24 ঘণ্টা পাৰ হৈ গ'ল, পুলিচে এটা মানুহ উঠাই নানিলে। আমি ওলাই পেলাই আমি বাধ্যতা হৈছোঁ যে সপনা টুডুক ধৰি আনি আৰক্ষী থানাত আমি সমজাই দিছোঁ, পুলিচক সমজাই দিছোঁ। এইটো বহুত দুখ লগা কথা। আমি ভাবোঁ এনেকুৱা মানে পুলিচ অফিচাৰ হ'ব নালাগিছিল, কাৰণ যোৱা 5 মাহ আগত সপনা টুডুক ডেনা মুৰ্মুই ফোনৰ যোগেদি কৈছিল, মোৰ আপী ক'ত ৰাখি আছে হোটেলত, আনি দিয়া, নহ'লে তোক ফোনত কাটি মাৰিম। তেতিয়া পুলিচে একশ্যন লৈছিল। সন্ধিয়াত যাই পেলাই ৱাৰ্ণিং দি পেলাই মানে ইয়াত অনা হৈছিল। তেতিয়া আমি গাঁৱৰ ৰাইজ আহি পেলাই তাক অলপ ভুল বুজাবুজি কিবা কৰি মিলাই লৈ গৈছিলোঁ। আমি মৃত্যু ডেটটো জিম্মা দি পেলাই আমি 24 ঘণ্টা কেছ দিয়াৰ পিছতো উঠাই কিয় নানিলে আৰক্ষী, এইটোৰ কাৰণে আমি ধৰ্ণা কৰিব লগা হৈছে পুলিচ থানা। ব্ৰহ্মপুত্ৰ বঙাইগাঁও হয়, মানে তাতে আমাৰ এভিডেন্সত আছে, কিবা আছে, মানে এই তাতে ৰাখিছিল। মানে এইটো ঘটনাটো হয় যোৱা 4 তাৰিখ 10 মাৰ্চ 2022 তাৰিখে দুৰ্গা পূজাৰ সময়ত এই ইহঁতে হোটেলত আছিল।
এইটো তো ছাত্ৰীসকলক কি ধৰণৰ শাস্তি হোৱাটো বিচাৰে আপুনি আমি চেষ্টিটো এইটোৱে বিচাৰোঁ যাতে সিহঁতে যিমান হত্যাকাৰী আছে সপনা টুডুৰ লগত কোনে কোনে জড়িত আছে কোনে কোনে মাৰিব দিছে এইবিলাক উচিত সজা হ'ব লাগিব ফাঁচি দিব লাগিব আৰু আমি এইটোত সপনা টুডুৰ সৰু সৰু বাচ্চা আছে ইয়াৰ ন্যায় প্ৰদান কৰিব লাগিব যদি ফাঁচি নহয় তেতিয়াহ'লে আৰু ইয়াৰকৈ বেছি মানুহ ওলাই কিনে আন্দোলন কৰিবলৈ সাজু হ'ম আমি 39 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय बे एप'ल' डायग्नोस्टिक सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम कोविड-19 बेराम खि हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो नोंथांमोनहाबो आनजाद खालामजाफैनो हागोन थङा जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं रोखायै मिथिनो थाखाय नोंथांमोनहा 6001517103 नाम्बाराव सुलु लानो हागोन एप'ल' डायग्नोस्टिक सेन्टार क'क्राझार